chapri 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 এই অসমখনত 100% ভিতৰত 70% চাপ্ৰিয়ে আছে এটা হসা কথা কওঁ আমি रोस्ता বিলাকে মক্কেলামিবোৰ আৰু চাপ্ৰিবোৰ এইবিলাকক সফা কৰিবলৈ আমি रोज নকৰো নিজৰ পপুলাৰিটি কাৰণে रोज কৰো হেতু অপ্ৰিয় হলো সত্য কথা এই দুনিয়াখনত সবতছে থাৰ্ড ক্লাস কাম আছে যদি এটাই আছে ফোন কেমেৰাটো মুখৰ আগত লৈ এভু কৰি থকা All right, so hey guys, কেনেকুৱা আপোনালোকৰ খবৰ এনো চাগে ভালে হ'ব আজি আকৌ লৈ আহিছো অন্য এটা ভিডিও আপোনালোকৰ ওচৰলৈ আৰু আপোনালোকে চাই আছে Thonking roasting প্ৰথমতে কৈ দিছো এই ভিডিওটো অকল ধেমালি কাৰণে বনোৱা হৈছে যাতে কোনেও গাত পাতি নলয় যদি লয় তেতিয়াহলে তাত মোৰ কবলগীয়া একো নাই আজি আপোনালোকৰ ওচৰলৈ এনেকুৱা কিছুমান চাপ্ৰি লৈ আহিছো সেই চাপ্ৰিখিনিক দেখাৰ পাছত নিয়তৰ মুখত আপোনালোকৰ হাগি দিবলৈ মন যাব তেতিয়াহলে বলক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰিব লাগে no, 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 no. Wow, itu gay. Hero, BTS or member kita kok koman mota-mota he lage tutke. Sao tu nunu tu dekha. আৰু বেটিয়ে ফিল্টাৰ ইমানে লগাইছে দুদিন মানৰ পাছত ঘৰৰ আয়নাখনে চাবলৈ পাহৰি থাকিব এই টিকটকাৰ্ছ বিলাকক এনেকুৱা প্ৰাণীৰ লগতে বিয়া পাতি দিব লাগে এইটো ভাগৰ বিয়াখন এইটো লগত পাতি দিব লাগে Too many thoughts on my mind I can't sleep at night so I just keep writing I don't need no help Hey guys, মই ৰাকেশ গগৈ আজি মই আপোনালোকৰ মাজত এটা প্ৰডাক্ট ৰিভিউ কৰিবলৈ লৈছো যিটোৰ নাম হ'ল বালু হাৰ্বালছ কুমকুমাদি ফেস গ্লোইং অইল ই আপোনালোকৰ স্কিন ৰিলেটেড প্ৰবলেম যেনে ডাৰ্ক সাৰ্কলছ পিম্পলছ একনে তেনেকুৱা বিভিন্ন ধৰণৰ স্কিন ৰিলেটেড প্ৰবলেমৰ পৰা আঁতৰাই ৰখাত সহায় কৰিব এনে বৰ কেলা হুনত পুৰা এটা ৰিভিউ কৰিছ তয়ে হান হেডাল আমাক নেলাগে লোকৰ এই মুখৰ গুটি কথা চিন্তা কৰিব নালাগে বেটিয়ে নিজে 5 কেজি মান ফিল্টাৰ লগাই প্ৰডাক্ট ৰিভিউ কৰিবলৈ আহিছে निकल लौड़े पहली फुर्सत में निकल চাও ফিল্টাৰ নলগোৱাকে ভিডিও এটা বনাই দেখুৱাচোন ঘেন্টা বনাবি আকাশত যিমানবোৰ তৰা আছে সিমান তোৰ মুখত গুটি আছে চাগে ভস্ৰিকে পকত যদি খ আছে নহয় হানি ল হেতু ভাল হৈ যাব जेब में था चिल्लर साथ वाले किल्लर काम करे कांड वाले लाइफ बेड़ा थ्रिलर no, 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 no. এটো কেনেকে মতা বুলি কব বা ককচোন দাড়ি বুলিবলৈ ইমান কোনো নাই আৰু এইবোৰ হাৰকাট বিলাক গুটেটি মাই কিয়ে আও মই এটা কথা ভাবি নাপাও এই মক্কেলবোৰক ক্ৰাছ বিলাক কেনেকুৱা হ'ব বাৰু কি কেনেকুৱা তই গম নাপাও নেকি ইহঁতৰ ক্ৰাছ বিলাকৰ বজাৰত কেলা জাঙিয়া পেনে ওলোৱা নাই ও আচ্ছা মই আকৌ গমেই নাপাইছিলো বুকুতে ঘৰ সাজি ললা শুন তুমি নজনাকে নোৱাৰিমে থাকিব মই তুমি নোৱাকে ऐसा होता है गाधे का लंड প্ৰথম কথা চুলিয়ে তুলিয়ে গুটেটো মানুনে ভূত ধৰিবই নোৱাৰি এই মক্কেলটোক এলিয়েন এটা মুখৰ আগত ৰখাই দিলে লগৰ বুলি লৈ যাব টানি ओ भाई मारो मुझे मारो আৰু ই কৰবাত চুৰ কৰিবলৈ গৈছিলে হেতু কাৰণে পেনটো কুকুৰে বখলিয়ে পেলালে no, 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 no. প্ৰথম কথা ভাল এটা টিকটকাৰ চবলৈ হলে চুলি কসা ফেটি হাপদৰ কৰি ল'ব লাগিব নাইবা হাতীৰ হুঁডালৰ কৰি ল'ব লাগিব এইখিনিতে আপোনালোকে এতিয়া ভাবিব পাৰে ই অথনিপা টিকটক বুলি কেলে কৈ আছে টিকটকটো বেন হৈ গ'ল ঠিক আছে টিকটক বেন হৈ গ'ল কিন্তু এনেকুৱা মক্কেল বিলাকটো বেন হৈ নাই যোৱা এনেকুৱা চাপ্ৰি বিলাক হেতু কাৰণে ইহঁতক টিকটকাৰ্ছ বুলিয়ে ক'ব পাৰি ভসৰিকে এইবিলাকক সোৱাতকে কেলা ধিনচাক পূজা গান শুনি থকাই ভাল কুকুৰ মেকুৰী এটা যেতিয়া শাৰীৰিক সম্বন্ধ হয় তেতিয়া এনেকুৱা এটা প্ৰাণী জন্ম হয় এনেকুৱা চাপ্ৰি বিলাকক গেলামালৰ দোকান এখনলৈ লৈ গ'লে ফ্ৰীকে বিক্ৰী হৈ যাব ইহঁতি পেঞ্চুত ৰাতি কোনোবাই দেখিলে মাৰ মাৰি দিব ভূত বুলি
সো গাইছ আজিলে ইমানে ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো আজিলে বাই আকৌ লগ পাই আছোঁ অন্য এটি ৰ'জ ভিডিঅ' লাভ ইউ অল